কলাগুৰু বুলি কোৱাৰ লগে লগে আমাৰ মানসপটত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিয়ে দোলাদি যায়। সময়ে সময়ে কলা সম্পৰ্কীয় ধাৰণা সলনি হৈ আহিছে যদিও বহল দৃষ্টিত অন্যান্য গণসংযোগৰ মাধ্যমক কলা বুলি অভিহিত কৰা হয়। কলাৰ অজস্ৰ ৰূপ বিদ্যমান। ৰাভাদেৱ আছিল বহুমুখী প্ৰতিভাৰ অনেক গুণেৰে সমৃদ্ধ ব্যক্তি। তেখেতৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত এটি বড়ো পৰিয়ালত। দেউতাকৰ নাম আছিল ৰায়বাহাদুৰ গোপাল চন্দ্ৰ মুছাহাৰী। এই গোপাল চন্দ্ৰ মুছাহাৰী এটি ৰাভা পৰিয়ালত ডাঙৰ দীঘল হৈছিল বাবে পিছলৈ তেখেতে ৰাভা উপাধিটো গ্ৰহণ কৰিছিল আৰু গোপাল ৰাভা হৈ পৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মাতৃৰ নাম আছিল গেঠী ৰাভা। ৰাভাদেৱৰ গুণ গৰিমাৰ কথা কম সময়তে কৈ শেষ কৰিব নোৱাৰি। ইয়াত সেইকাৰণে দুটামান কথাহে ক'ব পাৰিম। তেখেত আছিল অত্যন্ত মেধাৱী। 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা দৰং জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰিছিল। তাৰপিছত কলিকতাৰ ছেণ্ট পল কলেজ, ৰিপন কলেজ, কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আদিত কলেজীয়া শিক্ষা আহৰণ কৰিছিল। পঢ়ি থকাৰ সময়তে তেখেতে স্বাধীনতা আন্দোলনতো যোগ দিছিল আৰু কাৰাবৰণ কৰিব লগাও হৈছিল। এদিনৰ কথা, বাৰিষা কালৰ এটা দিনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আত্মগোপন কৰি আছিল নলবাৰীৰ মানুহ এঘৰত। চৰকাৰৰ আৰক্ষী বাহিনীয়ে খবৰ পাই সেই ঠাইখিনিত সশস্ত্ৰ পহৰা দি আছিল ৰাভাদেৱক আটক কৰিবলৈ। কিন্তু সুদক্ষ অভিনেতা ৰাভাদেৱে এটি সুন্দৰ অভিনয় কৰি আৰক্ষী বাহিনীৰ চকুত ধূলি দি সাৰি যাব পাৰিছিল। তেওঁ দোকমোকালিতে মানুহঘৰৰ পৰা ওলাই আহিছিল। মূৰত এটা জাপি, গাত এটা ফটা চোলা, আঁঠুৰ ওপৰত এখন পুৰণি গামোচা, হাতত এছাৰি নাঙল আৰু এহাল গৰু লৈ এজন সাধাৰণ খেতিয়কৰ বেশত আৰক্ষী বাহিনীৰ আগেদিয়ে তেওঁ যাবলৈ ধৰিলে। আৰক্ষী বাহিনীৰ বিষয়াই তেখেতৰ মুখামুখি হৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে অনুসন্ধান বিচৰাত তেখেতে কোন বিষ্ণু ৰাভা মই চিনি নাপাওঁ এইবুলি নলবৰীয়া ঠাচত কথা কৈ তেওঁলোকৰ আগেদিয়ে গুচি গ'ল। আৰক্ষী বিষয়াই গমেই নাপালে। কিছুদূৰ গৈ সুবিধা বুজি নাঙল, গৰু আদি তাতে এৰি ফেনে ফুটুকাৰে বাঢ়ি অহা পাগলাদিয়া নদীৰ পাৰ হৈ পূব পাৰত উঠিলগৈ আৰু নিৰাপদ ঠাইত আশ্ৰয় ল'লেগৈ। বিভিন্ন সময়ত তেখেতে অনেক সাহসিকতাৰ কাম কৰি গৈছিল। তেখেত আছিল মুক্তিযুঁজাৰু, সুদক্ষ অভিনেতা, গল্পকাৰ, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, সুগায়ক, নিবন্ধকাৰ, নৃত্যশিল্পী, বাদ্যশিল্পী, মল্লযুঁজাৰু আৰু খেলুৱৈ। খেলতো তেখেত পাৰ্গত আছিল। কলেজত ফুটবল দলৰ কেপ্টেইন আছিল। ক্ৰিকেট খেলিও ভাল পাইছিল। সকলোবোৰ দিশতে তেখেত পাৰ্গত আছিল। তেখেতৰ উল্লেখযোগ্য ৰচনাসমূহ হ'ল ডিমাছা, বড়ো জাতিৰ বিৱৰণ, ৰাভা জাতিৰ ইতিবৃত্ত, সোণপাহি আদি। কৃষকসকলৰ বাবে তেখেতৰ এটি প্ৰসিদ্ধ শ্লোগান হ'ল হাল যাৰ মাটি তাৰ, অৰ্থাৎ যিসকল লোকে খেতি কৰে তেওঁলোকেই মাটিৰ অধিকাৰী হ'ব লাগিব। তেখেতে স্বাধীনতা কেৱল ইংৰাজৰ পৰাই বিচৰা নাছিল। তেখেতে স্বাধীনতা বিচাৰিছিল দৰিদ্ৰতা আৰু সামাজিক দুৰ্নীতিৰ। গোটেই জীৱন তেখেতে স্বাধীনতাৰ বাবেই যুঁজ দি গ'ল। তেখেতে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা পোৱা, মানে দেউতাকে চৰকাৰৰ ফালৰ পৰা পোৱা 2500 বিঘা মাটি নিজৰ বাবে নাৰাখি খেতিয়কসকলক বিলাই দিছিল। কেৱল নিপীড়িত জনতাৰ বাবে তেখেতে শিল্পী আৰু বিপ্লৱী হৈ পাহাৰে ভৈয়ামে ঘূৰি ফুৰিছিল। আমি জনামতে তেজপুৰ ইউনিভাৰ্চিটিখন গঢ়ি উঠা মাটিখিনি ৰাভাদেৱৰে। তেখেত আছিল বৰ উদাৰচিতীয়া লোক। প্ৰথমখন অসমীয়া বোলছবি জয়মতীত ৰাভাদেৱে নৃত্য পৰিচালনাত আৰু অন্যান্য দিশত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সহায় কৰিছিল। ৰাভাদেৱে অভিনয় কৰা বোলছবিকেইখন হ'ল এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, চিৰাজ। ফণী শৰ্মাৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰা চিৰাজখন ৰাভাদেৱৰ এখন সফল বোলছবি। ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰতিধ্বনিত ৰাভাদেৱে খাচীয়া ৰজাৰ বলিষ্ঠ অভিনয় কৰিছিল। এই প্ৰতিধ্বনিখন তেখেতৰ শেষ ছবি আছিল। তেখেতৰ দুখন উপন্যাস হ'ল
সোণপাহি আৰু মিচিং কনেং। একমাত্ৰ নাটকখন হ'ল গেঙনি ৰেঙনি। তেখেত আছিল অসমীয়া সংস্কৃতিৰ পূজাৰী আৰু এজন বিপ্লৱী শিল্পী। তেখেতক সৈনিক শিল্পী নামেৰেও জনা যায়। তেখেতৰ ৰচিত ২০০ৰো অধিক গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। তেখেতে শংকৰদেৱৰ বৰগীত গুৰু দুজনাৰ বৰগীতসমূহো ভালদৰে আয়ত্ত কৰি শিকি লৈছিল আৰু তাৰ মহত্বপূৰ্ণ সুৰো আয়ত্ত কৰি আধুনিক সাঁচত তেখেতৰ গীতত তাৰ মধুৰতা ঢালি দিছিল। তেখেতে ঢোল, খোল, মৃদং, গগনা, টোকাৰী, তবলা, দবা, বাঁহী, চেনাই আদি সকলো বাদ্য বজাব জানিছিল। তেখেতে ভাষাও কেইবাটাও জানিছিল। বড়ো, ৰাভা, অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি সকলো ক'ব পাৰিছিল। তেখেতে চাই থাকোঁতেই পলকতে মানুহৰ ছবিও হুবহুৰূপে আঁকি দিব পাৰিছিল। ৰাভাদেৱ এগৰাকী সুদক্ষ নৃত্য বিশাৰদো আছিল। সত্ৰীয়া নৃত্য প্ৰচাৰৰ বাবে তেখেতে বহু চেষ্টা কৰিছিল। 1939 চনত তেখেতে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰে এটি নৃত্য আছিল তাণ্ডৱ নৃত্য। এই নৃত্যত মুগ্ধ হৈ সেই সময়ৰ উপাচাৰ্য, যিগৰাকী পিছত দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল ভাৰতৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক সোণৰ পদক আৰু লগতে ভাৰত শ্ৰেষ্ঠ কলাবিদ উপাধি প্ৰদান কৰিছিল। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 2009 চনৰ 31 জানুৱাৰীত ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে। শেষত এয়াই ক'ব পাৰি যে ৰাভাদেৱৰ ৰচনাৰাজিৰে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে। 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত ৰাতি 2:25 এইগৰাকী মহান শিল্পীৰ জীৱন নাটৰ যৱনিকা পৰে। অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনত ভিন্নমুখী অৱদান আগবঢ়োৱা ৰাভাদেৱৰ স্মৃতি হিচাপে আমি 20 জুন তাৰিখটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰোঁ।